হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি আপোনালোকক দেখা পাইছোঁ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ টকৌপাতৰ ঘৰ এটা। আহকচোন চাওঁ। এই ঘৰটোৰ দীঘলেই হৈছে আপোনাৰ 200 ফুট, বহলটো হৈছে আপোনাৰ 50 ফুট। আহকচোন আগলৈ চাওঁ, কি সুন্দৰকৈ টকৌপাতবিলাক বান্ধি দিয়া হৈছে। এই ঘৰটো আপোনাৰ ভুলুকা বাঁহ আৰু জাতি বাঁহ আৰু টকৌপাতৰ চালিৰে বনোৱা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। এইফালে ঘৰ বনোৱা মিস্ত্ৰী কেইজনে টকৌপাতবিলাক কামিত শাৰী শাৰীকৈ বান্ধি আছে সুন্দৰকৈ। আহকচোন চাওঁ। এইবিলাকে হৈছে টকৌ গছৰ পাতবিলাক ফালি ফালি ইয়াত জমা কৰি থোৱা হৈছে। ইয়াৰ পৰাই নি কামিত আকৌ বান্ধিবলগীয়া হৈছে। এইফালে চাওক, কামি দুডাল পাৰি লৈছে আৰু ওপৰত পাতবিলাক জাপি গৈছে কি সুন্দৰকৈ। এতিয়া টঙালে বান্ধি যাব। ওপৰত বন্ধা দৃশ্যটো আপোনালোকক অন্য এটা ব্লগত মই দেখুৱাম বাৰু। ঘৰটো বনাই সম্পূৰ্ণ হ'লে আপোনালোকক মই অন্য এটা ব্লগত দেখুৱাম সম্পূৰ্ণকৈ। এতিয়া এটা ছাইড সম্পূৰ্ণ হৈছে আৰু এটা ছাইড সম্পূৰ্ণ হ'বলৈ বাকী আছে। আপোনালোকক অন্য এটা ব্লগত মই সম্পূৰ্ণকৈ দেখুৱাম বাৰু, আপোনালোকে চাবলৈ পাব। আহকচোন এতিয়া চাওঁ। এনেকুৱা ঘৰবিলাক সাধাৰণতে আমাৰ গ্ৰাম্য অঞ্চলত দেখিবলৈ পোৱা যায়। এই টকৌপাতবিলাক নাগা পাহাৰৰ পৰা অনা হৈছে, নাগালেণ্ডৰ পৰা। আৰু বাঁহবিলাকতো আমাৰ অসমৰে হয়, গাঁৱৰ। নগা পাহাৰৰ পৰা টকৌপাত আনিবলৈ যোৱা দৃশ্য মোৰ অন্য ব্লগত চাব পাব। আপোনালোকে প্লেলিষ্টত লগোৱা আছে, প্লেলিষ্টত গৈ চাব পাৰিব। বন্ধুসকল, ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ব্লগটো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।